কিমান আৰু হাতেৰে ৰুকিম, ৰুকি যে হাতখন বিষাই গৈছে। নমস্কাৰ, মই প্ৰীতি। আজি মই এটি বিশেষ ভিডিঅ' লৈ আহিছোঁ। এইটো ভিডিঅ'ৰ দ্বাৰা উপকৃত হ'ব সেইসকল যিসকলে ৰেণ্টত বা ভাড়াঘৰত থাকে। মোৰ ঘৰত আজি আহিছে আলহী। আলহী মানে মুনমি বা। তাই হেনো বনাই বিশেষ ধৰণৰ চিকেন। সেইকাৰণে মই লাগি গ'লোঁ যোগাৰত। ধুনীয়াকৈ আদা নহৰু পেষ্ট বনাইছোঁ। এয়া ৰুকি দেখিছে নহয়। তাৰপিছত এই পিঁয়াজখিনি মই ৰুকনিৰে ৰুকিছোঁ। তাৰপিছত বিলাহীখিনিও ৰুকিছোঁ। তাৰ তেল গৰম হোৱাৰ পাছত তাই কেৰাহীত পিঁয়াজখিনি ধুনীয়াকৈ দি দিছে, নিমখ দিছে। অলপ সময় থকাৰ পাছত এই যে বিলাহীটো দেখিছে, বিলাহীখিনি তাই ঢালি দিছে। ঢালি দিয়াৰ পাছত দিছে আদা নহৰু যে পেষ্টটো বনাইছিলোঁ, সেই পেষ্টটো অলপ সময় লৰাইছে। তাইৰ হাতৰ সোৱাদ সঁচাকৈ অতুলনীয়। এয়া তাৰপিছত মছলাখিনিও দিছে। মছলাখিনি তাই বৰ ধুনীয়াকৈ দিয়াৰ পাছত অলপ পানী দিছে। দিয়াৰ পাছত অলপ ভাজি লৈছে। বিশেষ ধৰণৰ চিকেনৰ কাৰণে বোলে তাইক লাগে ক্ৰীম, সেইকাৰণে ক্ৰীমো দি দিছে। তাৰ ওপৰত দিছে এয়া মাংসখিনি। তাৰপিছত মাংসখিনি এনেকৈ লৰাইছে। অলপমান গ্ৰেভিৰ কাৰণে পানীও দিছে। পানীখিনি দিয়াৰ পাছতে গ'ল নহয় আমাৰ লাইটটো যোৱাৰ কাৰণে ভিডিঅ'টো কৰিবলৈ অলপ অসুবিধা হৈছে। উপায় নাই কিন্তু দেই। এয়া মানে ধুনীয়াকৈ হাতেৰে পিচি থোৱা লংখিনি আৰু গৰম মছলাখিনি এনেকৈ কেৰাহীত দি দিছে। তাৰপাছত এইখিনি মই ভিডিঅ' ভালদৰে কৰিব নোৱাৰিলোঁ। এই প্ৰচেছটো আপোনাক পাছত জনাই দিম। বৰ ধুনীয়া লাগিছে খাই কিনে। এইটো দেখিবলৈ দেখিছে নহয়, ইমান ধুনীয়া লাগিছে। মই ভাতকেইটা বাঢ়ি ল'লোঁ দেই, খাবলৈ বহিছোঁ। যদি আপোনালোকে এনেকুৱা কিবা চিকেনৰ ৰেচিপি ট্ৰাই কৰে, এবাৰ জনাবচোন দেই কেনেকুৱা লাগিলে। মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল। বাই বাই, আজিলৈ ইমানতে।